সুপ্ৰভাত সকলোকে পুনৰবাৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 7টা বাজিছে। মই আহি পালোঁ মোৰ কৰ্মস্থলী। সদায় ভাবোঁ মই ক'ত কাম কৰোঁ, কেনেকৈ কৰোঁ, কি কৰোঁ, ইয়াৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বুলি। সেইবাবে ভাবিলোঁ আজি মই ভিডিঅ'টো আপোনালোকক আগবঢ়াওঁ আৰু তাৰ বাবে মই আজি এই ভিডিঅ'টো কৰিবলৈ লৈছোঁ। ঠাণ্ডাৰ দিনত কম্বলৰ তলৰ পৰা এই ৰাতিপুৱাই ক'ত পোৱাল ক'ত নোপোৱালতে গা পা ধুই আহি মেলি এনেকৈ ডিউটিলৈ অহা সেইসকলেহে অনুভৱ কৰে, যিসকলে ৰাতিপুৱা 7টা বজাৰ পৰা ডিউটিলৈ যায়। মই যিহেতু ডে কেয়াৰত কৰোঁ, সেইবাবে মোৰ জেনেৰেল ডিউটি হয়। যেতিয়া মোৰ মৰ্ণিং থাকে মই 7টা বজাৰ পৰা আহিব লাগে আৰু যেতিয়া মোৰ ইভিনিং থাকে তেতিয়া মই 11টা বজাৰ পৰা আহিব লাগে। এয়া দেখিলে নহয়, ৰাতিপুৱা আহোঁতে সকলোবিলাক বন্ধই হৈ থাকে আৰু একদম খালী হৈ থাকে, কাৰণ পেচেণ্টবিলাক চব দেৰিকৈ আহে। প্ৰায় 8 মান বজাৰ পৰা আহিবলৈ আৰম্ভ কৰে। এতিয়া দেখিছে নহয়, ৱাৰ্ডটো একেবাৰে খালী। ময়ে চাগে প্ৰথম আহিছোঁ আৰু ৰাতিপুৱা, আৰু এয়া মই দেখাবলৈ লৈছোঁ, এই গোটেইখিনি পূৰা খালী হৈ আছে, দেখিছেনে? ড্ৰেছ কৰি মই ৰেডি হৈ ল'লোঁ আৰু কেতিয়াবা আমি ৰাতি থকা পেচেণ্টবিলাকক ওপৰত শ্বিফ্ট কৰি থৈ যাওঁ। তেওঁলোকৰ কিছুমান কাম পেণ্ডিং হৈ থাকে, সেইকাৰণে মই সেইখিনি সম্পূৰ্ণ কৰি ল'বলৈ এয়া কামত লাগি গ'লোঁ। ডে কেয়াৰ বুলি ক'লে আপোনালোকে বাৰু ধৰিব পাৰিছেনে মই কোনটো বিভাগত কাম কৰোঁ? প্ৰথমৰ দৰ্জাখনত যিটো লিখা আছিলে তাত লিখা আছিলে ডে কেয়াৰ কেম'থেৰাপি ইউনিট। আচলতে মই কেম'থেৰাপি ইউনিটতে কাম কৰোঁ। বহুতে নাজানিব পাৰে, এইটো আচলতে অংক'লজিৰ এটা পাৰ্ট হয়। যিসমূহ পেচেণ্ট আমি ৰাতি থৈ গৈছোঁ, তেওঁলোকৰ যিবোৰ মানে আজিৰ ডেটৰ কেম' ষ্টাৰ্ট কৰিব লগা হয়, সেইখিনিৰ কাৰণে মই তেওঁলোকৰ মেডিচিনসমূহ লিখি দিছোঁ আৰু এটা এটাকৈ মই মোৰ কামখিনি আৰম্ভ কৰিবলৈ লৈছোঁ। দিনটোৰ পৰা আৰম্ভ কৰি একদম আৰু যেতিয়ালৈকে ডিউটি থাকে কাম মানে তাৰ মাজত আৰু কোনো ধৰণৰ মাজে সময়ে অলপমান ধেমালি চুপতি হৈ থাকে, কিন্তু এই যে মানুহে ভাবে কিনো কাম বা কেনেকুৱানো কাম কৰে, সেয়া আচলতে কৰি থকাসকলেহে গম পায় আচলতে কামটো কি হয়, কিমান কষ্ট হয়, কিমান কি কৰিব লগা হয়। ফাইল এটা প্ৰপাৰ মেইনটেইন কৰাৰ পৰা পেচেণ্ট কেয়াৰলৈকে এক্সেট্ৰা বহুতখিনি দায়িত্ব আমাৰ থাকে, যিখিনি আচলতে পালন কৰাটো বহুত কঠিন হয়। তাৰ মাজতে যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰোঁ ভালদৰে নিজৰ কামসমূহ। তাতে মোৰ এই বিভাগটো হৈছে এটা জটিল বিভাগ, যিটো আচলতে বহুতে নিবিচাৰে ইয়াত কাম কৰিবৰ কাৰণে। এজন পেচেণ্টক কেম'থেৰাপি দিবৰ কাৰণে যেতিয়া তেওঁলোকৰ মেডিচিনসমূহ আমি ৰেডি কৰোঁ, তেতিয়া আচলতে আমি নিজকো বহুত ভালদৰে বচাই ৰাখিব লাগে, কাৰণ এইটো বহুত ৰিস্কি হয়। মেডিচিনবিলাক বহুত ষ্ট্ৰং ড'জৰ থাকে, সেইকাৰণে প্ৰপাৰ চুলিখিনি একদম ঢাকি কেপ লগাব লাগে, মাস্ক লগাব লাগে, হেণ্ড গ্লভছ লগাব লাগে আৰু লগতে গ্ৰাউণ্ডটোও পিন্ধিব লাগে, যিটো মই পিন্ধা নাই। মানে চব টাইমতে সেইটো ভাল নালাগে, ৰাতিপুৱা ইমানখিনি পেচেণ্টো নাই ন, সেইকাৰণে মই সেইটো পিন্ধা নাই। এজন পেচেণ্টৰ বহুত মেডিচিন ৰেডি কৰিব লাগে আৰু অলপমান কষ্টও হয়, আৰু ইয়াত ড'জ কেলকুলেশ্যন থাকে। এইখিনিৰ ওপৰত মই কেতিয়াবা বেলেগকৈ ভিডিঅ' বনাম। অংক'লজি বুলি ক'লে হয়তো বহুতে নাজানিব পাৰে, এইটো নজনাটো কোনো ডাঙৰ কথা নহয়। ময়ো প্ৰথমতে জনা নাছিলোঁ যেতিয়া এইটো লাইনত নাছিলোঁ। এইটো আচলতে কৰ্কট ৰোগ বিভাগ হয়। কেম'থেৰাপিও ইয়াৰে এটা পাৰ্ট হয়, যিটো কেঞ্চাৰ ৰোগ নিয়ন্ত্ৰণৰ কাৰণে কেম'থেৰাপি প্ৰদান কৰা হয়। এইবোৰৰ ওপৰত মই বেলেগকৈ ভিডিঅ' বনাম। এতিয়া মোৰ মেডিচিনখিনি ৰেডি হৈ গৈছে। ৰাতিপুৱাৰ মোৰ কামখিনি হৈ গ'ল, প্ৰায় 11টা মান বাজিলে। এতিয়া ছাৰো আহিলে আৰু ছেকেণ্ড হাফত আহিবলগীয়া চিষ্টাৰসকলো আহি পাই গৈছে। এয়া দেখা পাইছেনে, লাহে এয়া পেচেণ্টটো ভৰিবলৈ ধৰিছে। মানে কি হৈ যায়, 11টা মান পাছতহে পেচেণ্টবিলাক পূৰা আহি যায়, আৰু এতিয়া বাকী অহা পেচেণ্টসমূহৰ কাৰণে মেডিচিন ৰেডি কৰি থকা হৈছে। এয়া দেখা পাইছে এজন পেচেণ্টৰ কাৰণে কিমানখিনি মেডিচিন ৰেডি কৰিব লগা হয়। আমাৰ কামটো ইমান ইজিও নহয়, ভাবিব গ'লে একদম কিনো কাম বুলি ভবা যায়, কিন্তু আমাৰ বহুত কষ্ট হয়। 11টা মান বজাৰ পৰা একদম মানে ৰক্ষা নাই আৰু কাম আৰু। এয়া 1টা মান বজাত আমাৰ ছাৰো আহি যায়। এখেত হৈছে ডক্টৰ অমিত কুমাৰ দত্ত ছাৰ। এওঁৱে আমাৰ ডিপাৰ্টমেণ্টৰ হেড হয়, কনচালটেণ্ট হয়। তেওঁ এতিয়া দেখিছেনে কেনেকৈ এজন পেচেণ্টক ক্লিনিকেলি তেখেতে চাই আছে, আৰু এতিয়া তেখেতে ৰাউণ্ড দি আছে। গমেই নাপায় এনেকৈ মনে মই ৰাউণ্ড দি থকা টাইমত ভিডিঅ' বনাইছোঁ বুলি গম পালে এনেকুৱা গালি দিব নহয়, কিন্তু মই আপোনালোকক দেখাম বুলিয়ে আজি মনে ভিডিঅ'টো বনালোঁ। তাৰপিছত এয়া লাগি গ'লোঁ নিজৰ কামত। মানে কি ক'ম আৰু, ফাইলখিনি জেৰক্স কৰাৰ পৰা আদি কৰি ডিচাৰ্জখিনি অহাৰ পৰা, মানে ছাৰৰো এছিষ্টেণ্ট ছাৰ যোনজন আছে তেখেতৰো একদম বহুত কাম থাকে। তেখেত নহ'লেতো আমাৰ নহয়, মানে আমি ইটোৰ ওপৰত সিটো নিৰ্ভৰশীল। এয়া দেখিছে নহয়, মোৰ কাষতে বহি আছে, তেওঁ হৈছে আমাৰ ছাৰৰ এছিষ্টেণ্ট ছাৰ, ডক্টৰ হামিদ আনচাৰী হয়।
এনেকৈ দিনটো কামত ব্যস্ত থকা যায়। তাৰ মাজতে আমি খোৱা লোৱা অলপমান কিবা কৰোঁ। প্ৰতিটো বস্তু ভিডিঅ' কৰিবৰ কাৰণে অলপ অসুবিধাও হয়। এয়া চাওঁতে 7টাই বাজিলে। 7টা বজাত এয়া আমি যাবৰ কাৰণে ৰেডি হৈছোঁ। টেক কেয়াৰ হয় যিহেতু কোনোবা পেচেণ্ট থাকিলেও আমি ওপৰত শ্বিফ্ট কৰা যায়। এতিয়া লাহেকৈ আৰু এয়া আমি যাবৰ কাৰণে ৰেডি, কিন্তু অহাৰো আমাৰ বহুত কিবা কিবি ৰুল থাকে ন। আমি আহোঁতেও পাঞ্চিং মাৰিব লাগে, যাওঁতেও পাঞ্চিং মাৰিব লাগে। এইবোৰেই হৈছে টাইম মেনেজমেণ্ট। বাৰু যি কি নহওক, মই আজি সৰুকৈ হ'লেও মোৰ কৰ্মস্থলীৰ এটা ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। আগলৈও এনেকৈ মই ডিপাৰ্টমেণ্টৰ ওপৰত কিবা কিবি ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু আজি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। বাই।